Hello everyone, good morning. আজি আমি মুনুৰ লগতে প্ৰথম আৰম্ভণি কৰি দিছো একদম ৰাতিপুৱা এইজনী আমাৰ মুনুৰ গাটো বেয়া আছিল, এতিয়া ভাল পাইছে আৰু এতিয়া আমি চাহ খাই উঠিলো। তাৰপিছতে মুনুৱে টোপনিৰ পৰা উঠিলে, জলপান খালে। তাৰপিছত এতিয়া আৰু কি কৰোঁ চাই থাকক, বেলেগ একো তেনেকুৱা কাম নাই। তাৰপিছতে ঘৰতে আৰু কিবা কিবি বাকী চাই থাকক। ৰাতিপুৱা মানে ইমান ধুনীয়া এইখিনি পিছফালে আমাৰ ৰ'দ পৰে। তাৰপিছতে এতিয়া ভাবিছোঁ আজি মই যি খেতি কৰিছোঁ মানে ধনিয়া চনিয়া কিবা কিবি, চাওঁগৈচোন বলক কিমান ডাঙৰ হৈছে। এয়া আমি মানে ধনিয়া ছটিয়াইছিলোঁ, মুৰ্গীয়ে খুচৰি পেলালে এইবিলাক। আৰু এইফালে দেখিছে, এইফালে এইটো কি বুলি কয়, ভোট জলকীয়া পুলি ৰুই থৈছোঁ। আছে এয়া কেৰেলা গছ, বিন, মটৰ এনেকুৱা কিবা কিবি মিক্স কৰি থোৱা আছে। মুৰ্গীৰ কাৰণে একোৱে নাথাকে, মানে গোটেই অৱস্থা নাই। দেখিছেনে, মুৰ্গী ভাঙি কিবা কৰি পেলালে। আৰু এইফালে আছে এনেকৈ ৰঙালাও পুলি দি থোৱা আছে, গুটি দি থোৱা আছে মানে। এইয়া বাকী আৰু তেনেকুৱা একো কৰা নাই। ছোৱালী লৈ নিযুতি কৰিবলৈও বেয়া। এইবিলাক কোনোবাই চিনি পায়, মানে চিনি পাবই আৰু ন, টেঙামৰা গুটি। তাৰপিছতে মই ভাবিছোঁ এইখিনি জেলি বনাই পেলাম। বেছি নাই, এইকেইটাই আছে। বাকী কেনেকৈ বনাম, কি কথা যদি পাৰোঁ তেতিয়াহ'লে দেখাম, চাই থাকিব। এয়া মই ঘৰৰ গছৰ বেঙেনা ছিঙিলোঁ, এনেকৈ এটা লাগি আছে। তাৰপিছতে আৰু এইটো ভাল নহয়, এইবিলাক সৰু হৈ আছে। দেখিছেনে, বহুত ধুনীয়া হয়, মানে দীঘল একদম চায়ে মৰম লাগে। এইটো দেখিছে, এইটো নিচিঙো ভাল লাগিছে কিবা, এইটো সচলে বুলি থৈ দিছোঁ। ছিঙিলোঁ। এইকেইটা ছিঙিছোঁ, দুটা মানুহ আৰু আমাৰ হৈ যাব। ভাল লাগে কিবা, মানে ঘৰৰ যদি কিবা এটা ধৰক ছিঙিব পাৰোঁ, এনেকৈ থাকে কিবা এটা, এনেই ভাল লাগে। গছ গছনি, ঘৰৰ খেতি বাতি, এইবিলাক তামোল পুলি পচাইছিলোঁ মই, মানে ডাঙৰ হৈছে আৰু। তাৰপিছত আৰু এইবিলাক দেখিছেনে, এইবিলাক পিঁয়াজৰ গুটি দিছিলোঁ মই, পিঁয়াজৰ গুটি। তাৰপিছতে আৰু এইটো হৈছে এইবিলাক জলকীয়াৰ গুটি। তাৰপিছত এইজোপা এনেই ফুলৰ গছ ওপৰতে, আৰু এইজোপা হৈছে ভোট জলকীয়াৰ গছ। এইজোপা ইয়াতে পচাইছিলোঁ মই বহুতবিলাক, ইয়াৰ পৰা উঠাই নিলোঁ। আৰু এইবিলাক এনেকৈ আছে দুটামান পুলি। তাৰপিছত এইবিলাক ধনিয়া গুটি দি থৈছোঁ, ধনিয়া গুটি। তাৰপিছতে ইয়াতে পিঁয়াজৰ গুটি দিছিলোঁ, ইয়াতে মুৰ্গীয়ে নাথাকে, গোটেই খুচৰি পেলালে টাবটোৰ পৰা। এইজোপা হৈছে ফুলৰ গছ, এইফালে এজোপা পৰি আছে তলত। বাকী আৰু তেনেকুৱা নাই। এয়া আজি জুইত বনাইছোঁ, এয়া বেঙেনা আৰু আলু কাটি থৈছোঁ, ভাজিব লৈছোঁ। পিঁয়াজ দিছোঁ তেলত। জুইত বনালে কিবা এটা ভাল লাগে, সেইটো কাৰণে জুইতে বনাইছোঁ আজি। কেনেকুৱা লাগে।
সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ। আৰু এনেকৈ ঢাকি দিছোঁ। এনেকৈ থাকিব। এইজনী আমাৰ মুনুৱে খেলি আছে। মুনুৱে আমাৰ খেলি আছে। এইজনী মুনুৱে খেলি আছে। মুনু ঐ খেলিছা? মুনু খেলিছা? কি যে লৈ আছে এইবিলাক খেলিবলৈ। এইজনী মুনু আমাৰ। মোবাইল লাগে তোমাক? মোবাইল নোচোৱা নহয় তুমি? নাপায় নহয় চুব দেই। ধুনু ছোৱালী হয় নাই? সৰু ছোৱালীয়ে মোবাইল চোৱে নেকি? নোচোৱে নহয় দেই। চুলি কোচা দীঘল হ'ল। ইজনী আমাৰ মুনু। মই চাইছোঁ ভাজি। ইয়াতে মই পানী নিদিওঁ। পানী দিলে আৰু ভাল নালাগে খাই। আকৌ এবাৰ ঢাকন মাৰি থৈ দিম। এয়া দেখিছেনে মোৰ ভাজি প্ৰায় হৈছে। এয়া হৈছেগৈ আৰু 2 মিনিটমান থাকিলে হৈ যাব। আৰু ইয়াতে মই অলপমান দিম ৰেড চিলি। বেছি দিয়া নাই, অকণমান দিছোঁ। এয়া দেখিছেনে মই টেঙামৰা গুটি যে যেতিয়া দেখাইছিলোঁ এইবিলাক মই বইল কৰি লৈছোঁ। এতিয়া অলপ আন্ধাৰ হৈছে। এয়া বইল কৰি পেলাই ৰসখিনি উলিয়াই ল'লোঁ। আৰু এইখিনি মই এতিয়া কি কৰিম দেখাই আছোঁ। আৰু এইফালে আছে এয়া টেঙামৰাৰ যোনটো বইল কৰি লৈছিলোঁ পানীখিনি, এইবিলাক তাতে মই ইয়াৰ জোখ অনুসৰি মই চেনি দিছোঁ। এতিয়া জুইতে মই সেয়া কৰি আছোঁ। এনেকৈ লৰাই থাকিব লাগিব। তাৰপিছতে বাকীবিলাক চাই থাকিব। আনফালে মই ইয়াতে এতিয়া এইবিলাক কাঢ়ি দিব লাগিব। যিমানেই বগা বগা ফেনবিলাক ওলাব সিমানেই এইবিলাক কাঢ়ি দিব লাগিব। কাঢ়ি দিলে মানে জেলিখিনি মানে ভালে থাকে। দেখিছেনে? যিমানে ফেন ওলাব সিমানে বেছিকৈ কাঢ়ি থাকিব লাগিব দেই। যদি কাঢ়ি নাথাকে তেতিয়াহ'লে এইটো ভাল নহ'ব। বেছি দিন যদি ৰাখিম বুলি বিচাৰিছে তেতিয়াহ'লে এইবিলাক কাঢ়ি দিব লাগিব। এয়া হৈছেগৈ আৰু বেছি নাই, অলপমান হ'লে হৈ যাব। হেল্ল' এভৰিৱান। এয়া দেখিছিলে সেইদিনাখন যে দেখাইছিলোঁ মানে মই টেঙামৰা গুটি এয়া জেলি। এতিয়া মই আপোনালোকক দেখাবলৈ বুলি উলিয়াইছোঁ। এয়া কি ধুনীয়া হৈছে চাওকচোন। আৰু বটলটোত অলপেই হৈছে, দেখাই আছোঁ ৰ'ব। আৰু এয়া চাওক, এই অলপেই হৈছে, ইমান ধুনীয়া হৈছে নহয় কি ক'ম। এয়া উলিয়াই দিছোঁ, ইমান ধুনীয়া। এখন খুলি দিয়াচোন কাপোৰখন। এয়া চাওক, ইমান ধুনীয়া হৈছে মানে মই চামুচেদিহে উলিয়াই আনিছোঁ। বহুত ধুনীয়া হৈছে। ইয়াতে আমি
মৰ্ণিং চাহ খাবলৈ লৈছোঁ, লাল চাহ। গাইছ, আৰু এটা বস্তু দেখা যায়, মোক মানুহজনে আজি ৰাতিপুৱা কিবা মুড হ'ল মানে বনাইছে দেই। এয়া ভালেই লাগিছে খাই। ইয়াৰ লগত লাই পাত দিছে, ধনিয়া ন, পিঁয়াজ, জলকীয়া, কিবা হ'ল একদম পূৰা মৰ্ণিং এইবিলাক বনাইছে। আৰু মই বনাইছিলোঁ এয়া, এনেই উলিয়াইছোঁ আপোনালোকক দেখাবলৈ, চাওক কেনেকুৱা টেষ্টি। হেল্ল' এভৰিৱান, কালি ভিডিঅ'টো আমি কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ গধূলি হৈ গ'ল। আৰু আজি এতিয়া ইয়াৰ মনুৱে আমাৰ খেলি আছে, হাত ধৰিছে চাওঁ, মনু খেলি আছা? মনু এজনী খেলি আছে মনু আমাৰ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, আজিলৈ বাই বাই কৈ দিম ন, টাটা টাটা। আকৌ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ, বাই বাই।